হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰো প্ৰিপাৰেশ্যন ভালদৰে চলি আছে। চ' আজিৰ এই ভিডিঅ'টোত EVSৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ ওপৰত ডিছকাছ কৰিবলৈ ওলাইছোঁ। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰতে আটাইতকৈ দীঘলীয়া সংবিধান আৰু এই সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গৃহীত হয় আৰু প্ৰথম সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাসমূহ হ'ল: ভাৰতীয় সংবিধানৰ আৰম্ভণিতে এটা প্ৰস্তাৱনা আছে। এই প্ৰস্তাৱনাত সংবিধানৰ উদ্দেশ্য আৰু লক্ষ্যৰ বিষয়ে উল্লেখ আছে। সেইবোৰ হ'ল: প্ৰথমটো হ'ল আপোনাৰ ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য। দ্বিতীয়টো হ'ল আইনৰ চকুত সকলো নাগৰিক সমান। জাতি, বৰ্ণ, ধৰ্ম, ভাষা, লিংগ আদিক লৈ কোনো বৈষম্য নাথাকিব। তৃতীয়টো হ'ল প্ৰত্যেক নাগৰিকে যিকোনো বিষয়তে মুক্তভাৱে নিজৰ মতামত প্ৰকাশ কৰিব পাৰিব। নেক্সট আপোনাৰ দেশত বাস কৰা সকলো শ্ৰেণীৰ লোকে যাতে জীৱন ধাৰণৰ ন্যূনতম সা সুবিধাৰ পৰা বঞ্চিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰখা হ'ব। নেক্সটটো হ'ল আপোনাৰ ভাৰতীয় নাগৰিকসকলক সমান সুযোগ দি তেওঁলোকৰ মাজত ভাতৃত্বভাৱ জগাই তুলিব। ভাৰতীয় সংবিধানত আমাক 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে, যেনে প্ৰথমটো হ'ল আপোনাৰ স্বাধীনতাৰ অধিকাৰ, দ্বিতীয়টো হ'ল সমতাৰ অধিকাৰ, তৃতীয়টো হ'ল আপোনাৰ ধৰ্মীয় অধিকাৰ আৰু চতুৰ্থটি হ'ল সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। নেক্সট আপোনাৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ। নেক্সট আপোনাৰ শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ। চ' আজিৰ এই ভিডিঅ'টোত ইমানেই। চ' ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যেন। চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।